ছোৱালীসকলে দুটা বস্তু কেতিয়াও প্ৰকাশ নকৰে, ইচ্ছা আৰু কষ্ট। পৃথিৱীত দুজন মানুহ খুবেই অসহায়, ৰূপ নোহোৱা ছোৱালী, টকা নোহোৱা ল'ৰা। এজন মানুহে গোলাপ ফুলক প্ৰশ্ন কৰিলে, তুমি ইমান সুন্দৰ কিয়? গোলাপ ফুলে উত্তৰ দিলে, এয়া মোৰ গৌৰৱ। মানুহজনে সুধিলে, তেতিয়াহ'লে তোমাৰ গাত কাঁইট কিয়? গোলাপ ফুলে ক'লে, এইটো মোৰ অহংকাৰ। আকৌ সুধিলে, তুমি ইমান তাড়াতাড়ি সৰি যোৱা কিয়? গোলাপ ফুলে দুখ ভৰা মাতেৰে ক'লে, অহংকাৰ পতনৰ মূল। যিকোনো বস্তুক বেছি গুৰুত্ব দিলে সেইটো খুব তাড়াতাড়ি শেষ হৈ যায়। যিজোপা গছক বেছি যত্ন কৰা যায়, দেখিবা সেই গছজোপাই সোনকালে মৰি যায়। কিন্তু ৰাস্তাৰ কাষৰ গছবিলাক যত্নহীন আৰু অৱহেলাৰ মাজতো কিমান সুন্দৰ হৈ উঠে। জীৱনত এই তিনিটা কথা মনত ৰাখিবা। যিজনে তোমাক সহায় কৰে তেওঁক কেতিয়াও পাহৰি নাযাবা। যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও বিশ্বাসঘাতকতা নকৰিবা। যিজনে তোমাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিবা। ধন্যবাদ।